কাঁপিব ধৰাত সেয়াই বেগৰ পৰা মোবাইলটো উলিয়াই চালে। কিন্তু কাৰ নম্বৰ? অচিনাকি নম্বৰ। খন্তেক চিন্তা কৰিলে দিয়ে ধৰিব নে নধৰে? নাই নাই, এইবোৰ কণ্টেক্ট লিষ্টত নথকা নম্বৰৰ ফোন, নধৰা নম্বৰ। প্ৰিয়া আচলতে কলেজলৈ গৈ আছিল নিজৰ স্কুটিখন চলাই। ঘৰৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ দূৰত্ব। আগতে তাক অটো বা ৰিক্সাদিৰে অহা যোৱা কৰিছিল, কিন্তু দুৰ্ঘটনাটো ঘটাৰ পিছৰ পৰা তাই কলেজলৈ যোৱা পৰাই বাদেই দিছিল। প্ৰিয়াৰ মোবাইল পুনৰ বাজিল। মোবাইলৰ ভাইব্ৰেশ্যনে বেগখন পুনৰ কঁপাব ধৰিলে। কিন্তু তাই স্কুটিখন চলাই গৈয়ে থাকিল। প্ৰায় উতলোৱা ডেকাই চলোৱাই দি চলাই তাই স্কুটিখন। চহৰৰ মাজেৰে যেতিয়া হৰাই ফুল স্পীডত স্কুটিখন চলাই, পথচাৰী সকলোৰে চকু কঁপালত উঠে। চহৰৰ ডেকাকেইজনৰ চকু থিয় হয়। বাপৰে, দত্ত ছাৰৰ ছোৱালীৰ কি স্পীড বে! আমি দেখোন পাত্তাই নাপাওঁ। কলেজ গৈ পোৱাৰ পাছত প্ৰিয়াই বেগৰ পৰা মোবাইলটো উলিয়াই চায়। সেই অচিনাকি নম্বৰটোৰ পৰা মুঠ 7টা মিছ কল। দুৰুকৈ কঁপি উঠে প্ৰিয়াৰ জ্ঞান। আকৌ বা কি পয়মাল হয়। কৰিবলগীয়া ক্লাছ আছিল 4টা, কিন্তু 2টা ক্লাছ কৰিয়ে প্ৰিয়াই ঘৰলৈ উভতিল। কিয় এইজনী গৈছিলিহে, কলেজ পালিনে নাই? উভতিলিয়েইচোন। মাকৰ প্ৰশ্ন। অ' মা, পাপা কলৈ গ'ল? কলৈ গ'ল মানে? কলেজলৈ গৈছে। কিবা প্ৰব্লেম হৈছে নেকি প্ৰিয়া? সাউতকৈ প্ৰিয়াই নিজৰ মোবাইলৰ ছুইচ অন কৰিলে। সেই একেটা নম্বৰৰ পৰা মুঠ 9টা মিছ কল। এবাৰ কৰিব পাৰি, দুবাৰো কৰিব পাৰি, কিন্তু 9বাৰ কোন হ'ব পাৰে বাৰু? আগৰ দুৰ্ঘটনাটো ঘটিব মাহেই হোৱা নাছিল। সেয়াওতো আছিলে মিছ কল। কল বেক নকৰাহেঁতেন হয়তো সেই ঘটনাটো নঘটিল হয়। মাকে কথাখিনি বুজি ল'লে প্ৰিয়াৰ পৰা আৰু লগে লগে ফোন লগালে দেউতাকলৈ। প্ৰায় আধা ঘণ্টা পাছতে আহি ওলাল দেউতাক প্ৰফেচাৰ নাৰায়ণ দত্ত আৰু পোনে SP ছাৰলৈ। দত্ত ছাৰ, আমি নজৰত ৰাখিছোঁ। যিমান ফোন আহে আহি থাকক, ফোন কিন্তু ৰিচিভ নকৰিব, বুজিছেনে ছাৰ? ঘৰৰ তিনিওটা প্ৰাণী এক প্ৰকাৰ যে উজাগৰে কটা হয়। ওৰে ৰাতি হস্তকৃত হৈ থাকিল। আপোনাৰ ফোন নাহিল। পাছদিনা ৰাতিপুৱা পুনৰ সেই নম্বৰটোৰ পৰা ফোন আহিল। মোবাইলৰ ঘৰৰ তিনিওটা প্ৰাণীৰ অন্তৰতহে যেন ধপ ধপকৈ বাজিল। SP ছাৰে বুজালে, প্ৰিয়া, দুদিনমান কলেজলৈ যাব নালাগে। আজি যদি আবেলি ফোন আহে তেনেহ'লে ফোন কল টেপিঙৰ ব্যৱস্থা কৰা হ'ব। আজি আবেলি ফোন কল টেপিঙৰ যাৱতীয় ব্যৱস্থা কৰা হ'ব। আৰু কথামতেই পুনৰ বিৱৰণকাৰী পৰিৱেশ ইয়াত ইতিমধ্যে বিচাৰ পোচাৰ কৰি গম পোৱা গৈছে যিটো নম্বৰৰ পৰা ফোন আহি আছিল সেইটো ওচৰৰে বাসিন্দা কোনোবা জয়ন্ত কলিতাৰ। মুঠতে টেনশ্যন ল'বলগীয়া নাই। যদি প্ৰয়োজন হয় তেনেহ'লে আধা ঘণ্টাতে তাক চুচুৰাই আনিব পৰা যাব।
চাৰিদিন ধৰি আপোনাৰ ঠিকনাটো ভালকৈ কওকচোন দিয়া দত্ত পাঠশালা এয়া জানো ঠিকনা হ'ব পাৰে মই কেনেকৈ বিচাৰি পাম কওকচোন আপোনাক আপুনি কোনে কৈছে আৰে মেডাম আপোনাৰ নামত বেংকৰ পৰা চেকবুক এটা আহিছে বেংকেও ঠিকনা ক্লিয়াৰ কৰি নিদিয়ে গাৰ্জেনৰ নাম হাউচ নম্বৰ নিৰ্দিষ্ট অঞ্চল এইবোৰ ঠিকমতে দিলেহে আমি ঠিকমতে ডিউটি কৰিব পাৰোঁ ভাগ্য বুজিছে আপোনাৰ ভাগ্য আছে